নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল শিক্ষাৰ্থীয়ে NCET এক্সাম কোৱালিফাইড হৈছে, যি নেশ্যনেল কমন এণ্ট্ৰেন্স এক্সাম কোৱালিফিকেশ্যন হৈছে কোৱালিফাইড হৈছে, তেখেতসকলৰ ভাল খবৰ। এডমিশ্যনৰ বাবে তোমালোকৰ নটিফিকেশ্যন ইতিমধ্যে জাৰি হৈ গৈছে। চ' এইখন আহিছে ডিৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ পৰা। চ' তোমালোকৰ যি এণ্ট্ৰেন্স এক্সাম সেইটো হৈ গৈছে ইতিমধ্যে, আৰু এতিয়া তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন হ'ব এডমিশ্যনৰ বাবে, আৰু তোমালোকৰ মেৰিট লিষ্ট ওলাবলৈ ষ্টাৰ্ট কৰিব। চ' তোমালোকে এইখন নটিফিকেশ্যন অলপ ভালদৰে পঢ়িবা আৰু ধুনীয়াকৈ পুংখানুপুংখভাৱে পইণ্টবোৰ চাবা। আৰু যদি কোনোবা সেই ছাৰ বাইদেউ তথা নতুন ল'ৰা ছোৱালীয়ে এই ITEP কোৰ্চটো কি জানিব বিচাৰে, তেন্তে মই ছেপাৰেট ভিডিঅ' এটা বনাই ৰাখিছোঁ। তোমালোকে ধুনীয়াকৈ মোৰ নাম RD এডুকেশ্যনটো লিখি দি, RD এডুকেশ্যন চাৰ্চ বটনত লিখি দি কোৰ্চটো লিখি দিলে আপোনালোকৰ ভিডিঅ'টো চাবলৈ পাব। লগতে মই ডেছক্ৰিপশ্যনত এই ভিডিঅ'টো দি ৰাখিম। চ' ITEP যিবিলাকে কেণ্ডিডেটসকলে, যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে টিচাৰৰ লগতে কিবা কৰে টিচাৰ প্ৰফেশ্যনত জড়িত হ'ব বিচাৰিছা, তোমালোকে হয়তো নিশ্চয় গম পাইছা গোটেইখিনি তথ্য। চ' তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন ডেট ইতিমধ্যে আহি গৈছে 10 পৰা 16 জুলাইলৈ তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰগ্ৰাম চিলেকশ্যন হ'ব। তোমালোকে কোনটো প্ৰগ্ৰাম চিলেকশ্যন কৰা, আৰু তোমালোকৰ প্ৰিপাৰেশ্যন ফাৰ্ষ্ট মেৰিট লিষ্ট আহিব 17 পৰা 18 তাৰিখ। এডমিশ্যন আণ্ডাৰ ফাৰ্ষ্ট মেৰিট লিষ্ট, যেতিয়া তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট হ'ব তাৰপিছত লগে লগে তোমালোকৰ এডমিশ্যন হ'ব। তাৰপিছত প্ৰিপাৰ টু ছেকেণ্ড মেৰিট লিষ্ট আহি যাব, তাৰ ছেকেণ্ডৰ পিছত তোমালোকৰ থাৰ্ড মেৰিট লিষ্ট আহিব, তাৰপিছত তোমালোকৰ স্পট এডমিশ্যন হ'ব, হয়নে? চ' এইখিনি হৈছে মেইন ইনফৰমেশ্যন। এই ডেটকেইটা তোমালোকে মনত ৰাখিবা। কলেজ কিছুমান সময় সাপেক্ষে কোটেশ্যন বা কোটা হিচাপত বা কিছুমান অসুবিধা হিচাপত হয়তো অলপমান সময়টো ইফাল সিফাল হ'ব পাৰে। সেয়েহে তোমালোকে কি কৰিবা, কলেজৰ যিটো অফিচিয়েল ৱেবছাইট, তুমি যিখন কলেজত এডমিশ্যন হ'ব বিচাৰা সেই কলেজৰ ৱেবছাইটটো তোমালোকে চাই থাকিবা। চ' তোমালোকৰ নেক্সট হ'ব কিছুমান ইয়াত তথ্য তোমালোকক দিয়া আছে যে তোমালোকে যিটো কমন এণ্ট্ৰেন্স দিওঁতে তোমালোকৰ যিটো মানে মোবাইল নাম্বাৰ দিছিলা, যিটো ইমেইল নাম্বাৰ দিছিলা, ঠিক আছে, সেই ইমেইল নাম্বাৰটো তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে এইটো ৱেবছাইটত দিব লাগিব, ঠিক আছে। তেতিয়া তোমালোকক কি অট'মেটিকলি তোমালোকৰ স্ক'ৰটো তেখেতসকলে বিচাৰি ল'ব, বুজি পাইছানে? চ' তোমালোকে এইখিনি অলপ সাৱধান ল'বা। তোমালোকে কমন এণ্ট্ৰেন্সটো যেতিয়া দিছিলা, মই ভিডিঅ' বনাই ৰাখিছোঁ ইতিমধ্যে, তেতিয়া সেইটো তোমালোকে বহুত সহায় দিছা। চ' সেই ডাটাখিনি তোমালোকে OTP যাব, ঠিক আছে। যেতিয়া তোমালোকৰ মোবাইল নাম্বাৰটো দিবা, OTP যাব, OTPটো ক্লিক কৰাৰ পিছত তোমালোকৰ এডমিশ্যন ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈ যাব। যদি তোমালোকে এই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো নিজে মোবাইলেৰে কৰিব বিচাৰে, কেনেকৈ কৰিবা, সেই ভিডিঅ' যদি তোমালোকক প্ৰয়োজন হয় তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিবা। লগতে এইখন নটিফিকেশ্যন সকলো কলেজলৈ পঠাইছে। চ' ইয়াত তোমালোকে গোটেইকেইটা পইণ্ট ধুনীয়াকৈ মনত ৰাখিবা। OTPটো কিন্তু তোমালোকৰ দিব লাগিব। লগতে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে চববিলাক তোমালোকৰ নেম চেম কথাখিনি কাৰেকশ্যন যেতিয়া হৈ যায়, তেতিয়া কলেজ অনুপাতে কেনেকুৱা ধৰণৰ হ'ব, মই মঙলদৈ কলেজৰ যিখন নটিফিকেশ্যন সেইখন তোমালোকক দেখুৱাই দিম। তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। আৰু তোমালোকৰ এইখন আজি অৰ্থাৎ 10 জুলাই প্ৰকাশ হৈছে, আৰু টাইম লাইনখিনি তোমালোকে পালা। আৰু তোমালোকৰ যাতে উজ্জ্বল ভৱিষ্যত হয়, শিক্ষক হোৱাৰ সপোন বাস্তৱিত হয়, তাৰে কামনা কৰিছোঁ। আৰু তোমালোকে যদি কিছুমান যদি এই কোৰ্চটোৰ বিষয়ে আৰু বেছিকৈ জানিব বিচাৰা, মোৰ নেক্সট ভিডিঅ'টো তোমালোকে চাই ল'বা। এতিয়া তোমালোকে এটা কাম কৰা, এই ভিডিঅ'টো 5জন বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি যায়। আৰু যদি তোমালোক কোনোবা যিটো HSC এক্সাম দিয়ে, বহুতে কনফিউজ হৈ থাকে, কি কোৰ্চ কৰিম, NEP কি বুজি নাপায়, হয়নে? চ' তেখেতসকলে বুজি নোপোৱাসকলৰ বাবেও এতিয়া কোনো কাৰণ নাই, সকলোখিনি ধুনীয়াকৈ হৈ যাব। মই এতিয়া মঙলদৈ কলেজৰ যি এডমিশ্যন নটিফিকেশ্যন সেইখন তোমালোকৰ এবাৰ দেখুৱাই দিছোঁ। ছাত্ৰীসকল, এইখন হৈছে তোমালোকৰ মঙলদৈ কলেজৰ নটিফিকেশ্যন। তোমালোকে কলেজৰ নামবোৰ গুগলত চাৰ্চ কৰি দিলে তোমালোকে নটিফিকেশ্যনবোৰ পাবা। চ' ITEP BA BEd আৰু BSc BEd at Mongoloi College Autonomous. Candidate informed that admission process ITEP will be conducted accordingly. এই চিডিউলত হ'ব। এতিয়া তোমালোকক যেতিয়া তোমালোকে এটা ফলোইং ইনফৰমেশ্যন মাষ্ট বি এক্সেক্টলি ছেম। তোমালোকে যেতিয়া এণ্ট্ৰেন্স এক্সামত যিটো মানে তোমালোকৰ ডাটা দিছিলা সেইখিনি কি ছেম হ'ব লাগিব। মানে যেতিয়া এণ্ট্ৰেন্স দিছিলা তোমালোকে কি ডাটা দিছিলা, নেম, তাৰপিছত এপ্লিকেশ্যন নাম্বাৰ, ৰোল নাম্বাৰ, ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ, ইমেইল এড্ৰেছ, এইকেইটা তোমালোকৰ ছেম হ'ব লাগিব। এণ্ট্ৰেন্স এক্সাম আৰু এই এডমিশ্যন প্ৰচেছত এপ্লাই কৰোঁতে তোমালোক ছেম হ'ব লাগিব। তেতিয়া তোমালোক কি হ'ব, NCET যিটো স্ক'ৰ আছে, এণ্ট্ৰেন্সৰ যিটো স্ক'ৰ আছে, এইটো অট'মেটিক ফেডছ হৈ যাব, মই ইতিমধ্যে কৈছোঁ। আৰু মানে এডমিশ্যন নাম্বাৰটো কাৰেক্টলি যেতিয়া হয়, এইটো তোমালোকে 2-3বাৰ চেক কৰি চাবা, ঠিক আছে। আৰু তোমালোকৰ ষ্ট্ৰিক্টলি বেচিছত মেৰিট লিষ্ট তোমালোকৰ এডমিশ্যন হ'ব। গাইডলাইন যিটো দিছে তোমালোকে এডমিশ্যন সেইমতেহে হ'ব। কেণ্ডিডেটে এডভাইচ কৰিছে কি অৰিজিনেল ডকুমেণ্টছ তোমালোকৰ লৈ আহিব লাগিব। কি ডকুমেণ্টছ লাগিব, অৰিজিনেল যি তোমালোকৰ ডকুমেণ্টছ গোটেইখিনি লৈ আহিবা। ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লৈ আহিবা, আৰু ৰিলিভেণ্ট তোমালোকৰ যিবিলাক ডকুমেণ্টছ আছে গোটেইখিনি লৈ আহিবা। আৰু যি মানে কি NCC স্পৰ্ট কিবা যদি আছে তোমালোকৰ নটিফিকেশ্যন লৈ আহিবা। আৰু এইখিনি তোমালোকক ডেট টাইম চিডিউলটো দি দিছে। আৰু মেৰিট উইল বি কেলকুলেটেড বেছড অন 4-1 স্কিম, মানে মেৰিট তোমালোকৰ যিটো হ'ব সেইটো এইটো স্কিম মতে হ'ব, 4-1 স্কিম মতে হ'ব। যিটো 4 নম্বৰ কিয় থাকিব,
জেনেৰেল টেষ্ট টিচিং এপ্টিটিউড লেংগুৱেজ পেপাৰ 1 লেংগুৱেজ পেপাৰ 2 হয়নে এইখিনি ওপৰত তোমালোকে এইটো এণ্ট্ৰেঞ্চত গম পাই গৈছা আৰু 1 ডমেইন পেপাৰৰ পৰা 1 আহিব চ' এইটো পেজত তোমালোকৰ কি হ'ব এডমিশ্যন হ'ব ডমেইন মানে এইটো ছাবজেক্টৰ কথা ক'ব বিচাৰিছে BA তোমালোক কোনটো মেজৰ ল'বা তোমালোকৰ যদি আৰু কিবা কিছু জানিব আছে তোমালোক কলেজৰ যিটো হেল্পলাইন নাম্বাৰ ইয়াত দিয়া আছে চ' এই হেল্পলাইন নম্বৰত তোমালোকে ফোন কৰি তো এইটো জানিব পাৰে অফিচৰ তোমালোকে ফোন কৰিবা